নমস্কাৰ সকলোলৈকে। মই আগফালে বাৰিলে বুলি ওলাই আহিছোঁ এপাক। বাৰিলে মানে মই তিতা ফুল নিবলৈ আহিছিলোঁ। এদিন চক তিতা ফুল ধেৰ আছে ইয়াত। মই কি খাই ভালেই লাগে, আলুৰ লগত বা কণীৰ লগত হওক, মানে খাই বহুত ভাল লাগে, পিটিকা কৰিও ভাল লাগে। সেই তাকে নিবলৈ আহিছোঁ। আমাৰ ঘৰত সিমান খোৱা নহয় বাৰু, আমাৰ আইতাই খাই হাই প্ৰেছাৰ আছে যে। আপোনালোকে কিন্তু তিতা ফুল বেছি নাখাব দেই, যদি ল' প্ৰেছাৰ আছে, একদম মেডিকেল পাবগৈ খালি। আগতে মায়ে এইখিনি ছিঙি লৈ গৈছিলে, কম হ'ল মানে সেইকাৰণে অলপ সৰহকৈ ছিঙি লৈ যাওঁ। ইমানখিনি হৈ যাব, ঘৰত আছে এইখিনি নি থোৱা। তিতা ফুলখিনি ধুনীয়াকৈ বাছি মেলি ধুই ল'লোঁ, লগতে কণীকেইটা ধনিয়াৰ লগত মিলাই লৈছোঁ, আৰু এইফালে তিতা ফুলখিনি ভালকৈ ভাজি লওঁ। ভালকৈ সিজাৰ পিছত এতিয়া ওপৰতে কণীখিনি দি দিলোঁ। দেখিলে কিমান সহজ, কণীখিনি সিজিলে বুলি ক'লে খোৱাহে কথা আৰু। এইফালে কণী ৰেডি হৈ গ'ল। আজি ভাত সাজত যে ৰাতিও ভাত সাজত কণী আছে আৰু তিতা ফুল আছে ভজা একেলগে, আৰু এইফালে দাইল, জিলমি খুতুৰা, পালেং আৰু টেঙেচি দিয়া আছে লগত। খাই লওঁ এতিয়া দেই।